নমস্কাৰ মই মৌচুমী স্বাগতম জনাইছো আপোনালোকে চাই আছে নিউজ নাও অক্সফোর্ড বিশ্ববিদ্যালয় কঢ়িয়াই আনিছে আশাৰ বতৰা অক্সফোর্ডৰ এটা গৱেষকৰ দলে প্ৰস্তুত কৰি উলিয়াইছে কৰোনাৰ প্ৰতিষেধক ইতিমধ্যে দুজনৰ শৰীৰত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে এই প্ৰতিষেধক আৰু ছেপ্টেম্বৰৰ ভিতৰত উপলব্ধ হ'ব এই কৰোনাৰ প্ৰতিষেধক ছেপ্টেম্বৰত উপলব্ধ হ'ব কৰোনাৰ ঔষধ এই সুখবৰ কঢ়িয়াই আনিছে অক্সফোর্ড ইউনিভাৰ্চিটিয়ে ইতিমধ্যে প্ৰথমগৰাকী ব্যক্তিৰ শৰীৰত পৰীক্ষামূলক হিচাপে ব্যৱহাৰ কৰা হৈছে এই ভেকচিন সমগ্ৰ বিশ্বতে কৰোনাত মৃত্যুৰ সংখ্যা এতিয়া 1,89,000 অতিক্ৰম কৰিলে যেন পৰিস্থিতি থমকি নৰব হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আশংকা কৰাৰ কথা যদি সঁচা হয় তেনেহলে আগন্তুক শীতকালত পুনৰ ভয়ংকৰ হৈ পৰিব কোভিড-19 কৰোনা প্ৰতিষেধকৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া লাগিছে হাহাকাৰ সেই সময়তেই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ব্ৰিটেইনৰ অক্সফোর্ড বিশ্ববিদ্যালয়ে অক্সফোর্ড গৱেষকৰ এটা দলে ভেকচিন উদ্ভাৱন কৰি মানৱ দেহত চলাইছে পৰীক্ষা নিৰীক্ষা যদি সফল হয় তেনেহলে ছেপ্টেম্বৰৰ ভিতৰতেই উপলব্ধ হ'ব এই প্ৰতিষেধক এই গৱেষকৰ দলৰ নেতৃত্বত আছে সাৰা গিলবাৰ্ট ইয়াণ্ডু পুলাৰ্ড শ্যাণ্ডি ডগলাছ তেৰেছা ল্যাম আৰু আন্দ্ৰিয়ান হিল এই গৱেষকৰ দলটোত আছে এগৰাকী চীনা বৈজ্ঞানিকো 18 বছৰৰ পৰা 55 বছৰ বয়সলৈকে মুঠ 510 জন লোকৰ শৰীৰত কৰা হ'ব পৰীক্ষা নিৰীক্ষা বৰ্তমান অক্সফোৰ্ডৰ চৌহদতে চলাই থকা হৈছে পৰীক্ষামূলক গৱেষণা তাৰ পিছতেই আন 3টা ঠাইত এই ঔষধৰ ব্যৱহাৰ কৰি চলোৱা হ'ব পৰীক্ষা নিৰীক্ষা অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ডোনৰ ইনষ্টিটিউট আৰু অক্সফোর্ড ভেকচিন গ্ৰুপে জানুৱাৰীৰ পৰা চলাই আছে এই গৱেষণা বৃহস্পতিবাৰে দুজনৰ শৰীৰত পৰীক্ষামূলকভাৱে দিয়া হয় এই ভেকচিন প্ৰথম ভেকচিন দিয়া হয় এলিসা গ্ৰেনেট নামৰ মাইক্ৰবায়লজিষ্ট এগৰাকীৰ শৰীৰত এই গৱেষণা যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ বাবে এই পৰীক্ষামূলক চিটাকৰণত অংশ লোৱা বুলি জানিবলৈ দিছে বৈজ্ঞানিকগৰাকীয়ে লগতে এই প্ৰতিষেধকে সফলতাৰে কাৰ্যকৰী কৰিব বুলি নিশ্চয়তা প্ৰকাশ কৰিছে গিলবাৰ্টে অক্সফোর্ড বিশ্ববিদ্যালয়ত প্ৰস্তুত কৰা এই ভেকচিনৰ নাম হৈছে শ্যাডক্স-1 ই এবিধ এডিনোভাইৰাছ ভেক্টৰ ভেকচিন এডিনোভাইৰাছ হৈছে চৰ্দি জ্বৰৰ ভাইৰাছ যিটো চিম্পাঞ্জিৰ পৰা তৈয়াৰ কৰা হৈছে এই ভাইৰাছটো বাহক হিচাপে মানৱ শৰীৰত ব্যৱহাৰ কৰা হৈছে ই এক প্ৰকাৰৰ প্ৰতিষেধক ৰোগ হোৱাৰ পূৰ্বেই আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰি লয় এই বাহকটোৱে এই পদ্ধতিয়ে শিশুৰ পৰা বয়োজ্যেষ্ঠ তথা ৰোগীসকলকো সহায় কৰিব বুলি মন্তব্য কৰিছে অক্সফোৰ্ডৰ বিজ্ঞানীসকলে গৱেষক দলটোৰ চিফ ইনভেষ্টিগেটৰ পুলাৰ্টে জনোৱা অনুসৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত 10 লাখ ড'জ প্ৰতিষেধক সাজু কৰি তুলিবলৈ সক্ষম হ'ব ইতিমধ্যে ব্ৰিটেইনৰ 3টা ঔষধ প্ৰস্তুতকাৰী সংস্থাই অক্সফোৰ্ডৰ সৈতে কৰিছে যোগাযোগ তাৰ উপৰিও ইউৰোপৰ 2টা ভাৰতৰ এটা আৰু চীনৰ এটা সংস্থাও জড়িত হৈ আছে পিছে এই ভেকচিন যদি কাৰ্যকৰী হয় তেনেহলে কাক প্ৰথমে দিব সেই সিদ্ধান্ত গ্ৰহণ কৰিব ব্ৰিটিছ চৰকাৰে ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰী মিয়াট হ্যানককে জনোৱা অনুসৰি ব্ৰিটেইন চৰকাৰে উঠি পৰি লাগিছে ভেকচিন উদ্ভাৱনৰ বাবে গৱেষণা চলি আছে ইম্পেৰিয়েল কলেজতো জুন মাহত আৰম্ভ হ'ব তাৰ পৰীক্ষামূলক প্ৰয়োগ কিন্তু তাৰ পূৰ্বেই অক্সফোর্ড বিশ্ববিদ্যালয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি